নমস্কাৰ ছাত্ৰসকল আজি আমি আন এটা সম্বন্ধ যাক কোৱা হয় একক সম্বন্ধ বা আইডেন্টিটি ৰিলেশন তো আমি ইয়াৰ বিষয়ে আলোচনা কৰিম তো প্ৰথমতে ইয়াৰ ডেফিনিশনটো চাও যে সংহতি এৰ পৰা সংহতি এ লৈ অৰ্থাৎ দুটা সংহতি এটাই সংহতি একেটা সংহতিৰ পৰা সেই একেটা সংহতিলৈকে সম্বন্ধটো হ'ব লাগিব তো সংহতি এৰ পৰা সংহতি এ লৈ এটা সম্বন্ধ আৰক আমি নাম দিছো সম্বন্ধটো একক সম্বন্ধ বলে যদি তে কন্ডিশন কিনি চাব লাগিল যে ক্যাপিটাল এৰ প্ৰতিটো মৌলই অকল নিজৰ হৈতেহে জড়িত হয় তো ইয়াতে ইম্পৰ্টেন্ট কথাখিনি হ'ল এই প্ৰতিটো শব্দটো ক্যাপিটাল এ থকা যি মৌল আছে এই প্ৰতিটো মৌলৰ কথা ইয়াত কোৱা হৈছে আৰু দ্বিতীয়তে হৈছে অকল শব্দটো যে অকল নিজৰ হৈতেহে জড়িত হয় বেলেগৰ হৈতে জড়িত নহয় তো আমি ইয়াক ডায়াগ্ৰামত চাই লওঁ সাপোজ ক্যাপিটাল এ সংহতিটোত আমাৰ 1 2 আৰু 3 মৌল আছে আৰু আমাৰ সম্বন্ধটো এৰ পৰা এ লৈ বুলি কৈছে গতিকে দ্বিতীয় সংহতিটো 1 2 3 হ'ব লাগিব এটা আমি ডেফিনিশনত কৈছে যে প্ৰতিটো মৌল জড়িত হ'ব লাগিব প্ৰথম কথা তো আমি 1 ৰ 2 ৰ 3 ৰ প্ৰতিটোৰে পাম আৰু দ্বিতীয়তে কৈছে যে অকল নিজৰ হৈতেহে জড়িত হয় অৰ্থাৎ 1 এ 1 ৰ লগত জড়িত হ'ব ই 2 বা 3 ৰ লগত জড়িত হ'ব নোৱাৰে 2 এ অকল 2 ৰ লগতহে জড়িত হ'ব 1 বা 3 ৰ লগত হ'ব নোৱাৰে ঠিক একেধৰণে 3 মৌলটোৱে অকল 3 ৰ লগত জড়িত হ'ব 1 বা 2 ৰ লগত জড়িত হ'ব নোৱাৰে আৰু ইয়াৰ ভিতৰত কোনো এটা ৰৈও যাব নোৱাৰে যে 1 এ 1 ৰ লগত হ'ল 2 এ 2 ৰ লগত হ'ল কিন্তু 3 এ জড়িত হোৱা নাই তেতিয়া হলেও কিন্তু একক সম্বন্ধ নহব তো আমি এটা ম্যাথমেটিক্যালি গাণিতিকভাৱে এটা ইয়াৰ উদাহৰণ লৈ চাব খুজিছো সাপোজ সংহতি এ বি সি আৰু পি এই চাৰিটা মৌল আছে এতিয়া এই সংহতিটোত মানে এৰ পৰা এ লৈ একক সম্বন্ধটো কি হ'ব তো লগে লগে আমি ডেফিনিশনটো চাম যে ডেফিনিশন মতে কৈছে যে প্ৰতিটো মৌলৰ কাৰণে নিজে নিজৰ হৈতে জড়িত হয় অৰ্থাৎ এৰ কাৰণে আমি এটা জোৰ পাম ক্ৰমিক জোৰ এ অৰ্থাৎ এ এৰ লগত জড়িত হৈছে ঠিক একেধৰণে বিৰ কথা যেতিয়া আহিব তেতিয়া আমি পাম বি যে বিৰ কাৰণে আমি ক্ৰমিক জোৰ পাম বি ঠিক একেধৰণে সিৰ কাৰণে সি আৰু পিৰ কাৰণে পি তো আমি এটো অতি গুৰুত্ব সহকাৰে মনত ৰাখিব লাগে যে একক সম্বন্ধ বুলি ক'লে এই সংহতিটোত থকা মৌলকেইটাৰ ওপৰত ডিপেন্ড কৰে তাত যি মৌল থাকিব এই প্ৰত্যেকৰে কাৰণে একোটা ক্ৰমিক জোৰ পাব আৰু ক্ৰমিক জোৰবিলাক এনেকুৱা ধৰণৰ যে নিজে নিজৰ হৈতে জড়িত হয় আৰু ইয়াৰ ভিতৰত কোনো এটা ক্ৰমিক জোৰ বাদ পৰিও যাব নোৱাৰে যদি বাদ পৰি যায় ৰৈ যায় তেতিয়া হলে হেতু একক সম্বন্ধ বুলি ধৰা নহব তো এইখিনি আছিল আমাৰ একক সম্বন্ধৰ ওপৰত এটি সমু আলোচনা তো ধন্যবাদ ভিডিওটো চাই যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লগতে লাইক কৰিব ধন্যবাদ